Hello everyone, welcome to Beauty's Corner. আজি ঢোকলাৰ এটা ৰেচিপি লৈ আহিছো। এদৰে আপোনালোকে ঘৰতে ঢোকলা বনাই খাব পাৰে। একেবাৰে ইজি আৰু কম সময়তে বনাব পাৰি। যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে আহিবলগা ভিডিঅ'ৰ নটিফিকেশনসমূহ অতি সহজে পাই থাকে। আহক এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। এটা বাউল লৈ তাতে 2 কাপ ময়দা লৈছো চাহৰ কাপেৰে, 1 চামুচ চেনি দিছো, 1 চামুচতকৈ অলপ কম নিমখ দিছো, হালধি অকণমান দিছো, নেমু টেঙাৰ ৰস দিছো আধা চামুচ। এতিয়া ঠাণ্ডা পানী অলপ অলপ দি আটাইখিনি ভালদৰে ফেটি লৈছো। বেটাৰটো খুব বেছি ডাঠ আৰু খুব বেছি পাতলো হ'ব নালাগে। এদৰে 10 মিনিট মান ভালদৰে একেৰাহে ফেটিব লাগিব। অলপো যাতে লাম্পছ ৰৈ না যায়। ইয়াতে মই চেনি 1 চামুচ দিছো। আপোনালোকে যদি আৰু অলপ বেছি মিঠা বিচাৰে তেন্তে 2 চামুচ বা 3 চামুচ দিব পাৰে। এতিয়া মই ইয়াতে 1 চামুচ তেল দিছো। আকৌ ভালদৰে ফেটি লৈছো। তেল দিয়াৰ পাছত 5 মিনিট মান ভালদৰে ফেটি ললো। এয়া বাটাৰটো ৰেডি হৈ গ'ল। আনফালে এটা কুকাৰত অলপমান পানী লৈ গেছটো অন কৰি পাতি দিছো আৰু তাতে এডাল ষ্টেণ্ড দি দিছো। এতিয়া ঢোকলাটো বনাবৰ বাবে মই এই বাটিটো লৈছো। ইয়াতে তেল হানি লৈছো চাৰিওফালে। আপোনালোকে টিফিন বাটিও ল'ব পাৰে। এতিয়া ঢোকলা বেটাৰখিনিত এচিকুট সোডা দিছো, বেকিং সোডা আৰু এপেকেট ইনো দি দিছো। আকৌ আটাইখিনি ভালদৰে মিক্স কৰি লৈছো। ইনো দিয়াৰ পিছত বেটাৰখিনি ফুলি আহে। এয়া খুব ভালদৰে মিক্স কৰি লৈছো। আৰু এতিয়া যেটো বাটি মই ৰাখিছিলো তেল হানি তাত গোটে বেটাৰখিনি ঢালি দিছো। ইনো দিয়াৰ পিছত বেটাৰখিনি ৰাখি নিদিব, লগালগ বাটিটোত ঢালি দিব। এয়া ওপৰখিনি অলপমান এদৰে সমান কৰি দিছো আৰু লগালগ নি কুকাৰটোত ভৰাই দিম। যিহেতু পানীখিনি উতল আহিলে এতিয়া কুকাৰৰ ঢাকনখনৰ হুইসেলটো এৰুৱাই মই ঢাকনখন মাৰি দিছো। প্ৰায় 20 মিনিট সময় ৰাখি দিলো গেছত। গেছটো মিডিয়াম ফ্লেমতে ৰাখিছিলো। এয়া চাওক ঢোকলাটো হৈ গ'ল। এতিয়া মই এটো উলিয়াই আনিলো আৰু অলপমান ঠাণ্ডা হ'বলৈ দি থাল এখনত উলিয়াই লৈছো। এতিয়া ঢোকলাটো কাটি লৈছো। এতিয়া আনফালে পেন এখন পাতি তাতে অলপমান তেল দি দিছো। তেলখিনি গৰম হোৱাত তাতে সৰিয়হ দিছো আৰু নৰসিংহ পাত দি দিছো কেইখিলামান আৰু 4টা কেঁচা জলকীয়া দি দিছো। জলকীয়া কেইটা মই গোটা কৰি দিছো, আপোনালোকে ফালিও দিব পাৰে। এতিয়া ইয়াতে সৰু চামুচেৰে 1 চামুচ চেনি দি দিছো আৰু 1 গিলাচ পানী দি দিছো। ভালদৰে আকৌ লৰাই দিছো চেনিখিনি যাতে গলি যায়। অলপমান উতল অহাৰ পিছতে এইখিনি আনি ঢোকলাটোৰ এদৰে ওপৰত দি দিছো। ঢোকলাটো অলপমান কুহুমীয়া গৰম হৈ থাকোতে এই জুসখিনি ওপৰত দি দিব লাগে। এয়া চাওক ঢোকলা ৰেডি হৈ গ'ল। আপোনালোকে যদিহে এতিয়ালৈকে ঘৰত ঢোকলা বনাই চোৱা নাই তেন্তে নিশ্চয় এবাৰ বনাই চাব। খাবলৈ বহুত ভাল হয়, একেবাৰে বজাৰৰ পৰা অনাৰ দৰেই হয়। যদিহে আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহো, ধন্যবাদ।